নমস্কাৰ পুনৰবাৰ আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম মাটি কঁঠালৰ উপকাৰী গুণৰ বিষয়ে। এই ফলবিধ আমাৰ শৰীৰৰ কাৰণে এক অমৃত ফলৰ নিচিনা। ফলৰ দিশৰ পৰা চাবলৈ গ'লে সকলো ফলৰ ৰজা বুলি আনাৰসক কোৱা হয়। যিহেতু এতিয়া মাটি কঁঠালৰ ছিজন, গতিকে আপোনালোকে এই ফলবিধ খাই ভাল পায়নে কমেণ্টত জনাবচোন। এই ফলবিধত আমাৰ স্বাস্থ্যৰ কাৰণে প্ৰয়োজনীয় ভিটামিন, খনিজ, অক্সিজেন, আইৰণ, কপাৰ, জিংক আদি সকলো থাকে। আনাৰস খালে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, কিয়নো আনাৰসত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট, মিনাৰেল আদি থাকে। ই খাদ্য ভালদৰে হজম কৰাত সহায় কৰে। তাৰোপৰি আনাৰসে উচ্চ ৰক্তচাপ, কেঞ্চাৰ, ডায়েবেটিছ, কলেষ্ট্ৰল, চকুৰ সমস্যা, জণ্ডিছ আদি ৰোগৰ পৰাও উপশম কৰে। লগতে মাটিকঁঠালত প্ৰচুৰ পৰিমাণে ভিটামিন চি থকাৰ ফলত ছালৰ উজ্জ্বলতা বৃদ্ধি পায় আৰু চুলি সৰা সমস্যাও দূৰ হয়। লগতে হাড় শক্তিশালী বা মজবুত হয়, তেজৰ ৰক্তকণিকা বৃদ্ধি হয়। তাৰোপৰি আনাৰসৰ গুণ চাবলৈ গ'লে বহুত আছে। দাঁতৰ আলু মজবুত কৰাৰ পৰা পেটৰ বিষৰ সমস্যা নাইকিয়া কৰিবলৈ মাটিকঁঠালৰ ৰস বা মাটিকঁঠাল বৰ উপকাৰী বুলি কোৱা হয়। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক অকণমান হ'লেও উপকৃত কৰিব। যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।